নমস্কাৰ বন্ধুসকল, মই ৰাজদীপ বৰ্মা। আপোনালোকে চাইছে মোৰ চেনেল ৰাজদীপ ট্ৰেভেল এণ্ড ব্লগ। তো আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে প্ৰথম ষ্টাৰ্ট কৰিছোঁ এই পুখুৰীৰ পৰা। দেখিছে লগকেইটাই মাছ ধৰি আছে, লগতো পুখুৰী হয়। তো আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ ধুনীয়াকৈ। তো আপোনালোকে ভিডিঅ'টো চাই একদম পূৰা এনজয় কৰক। আজি আকৌ এতিয়া মাছ ধৰি আকৌ নৈলৈ যাম, মানে নৈত মাছ ধৰিমগৈ। আৰু আজি ঢেৰ যি হ'ব, ধামাকা হ'ব। আপোনালোকে চেনেলটো চাই যাওক ধুনীয়াকৈ, মানে চেনেলটো মানে ভিডিঅ'টো চাই যাওক আৰু ধুনীয়াকৈ মজা পাব। শকত গৈ মাছ এটা পালে আপোনালোকক গৈ মাছটো দেখাওঁ দেই। এই দাঙি দেখুৱাই দেখোন এইফালে, এইফালে চক লগতে দেখাইছে। এইফালে দেখুৱাই দেখো। এই হ'ব দেখুৱাই দে, দেখুৱাই দে, এইফালে দেখুৱা। এইটো চক কি মাছ হয় এইটো? এইটো গৰৈ মাছ। অঁ, মই শ'ল মাছ বুলি ভাবিছিলোঁ, গৰৈ মাছ বোলে। এতিয়া এইটো টিঙত ভৰাই দিলে। আপোনালোকে চাই যাওক ধুনীয়াকৈ। আৰু এটা লগৰ আছে, সি অলপ মানে আমাৰ ঘৰত আছে, মানে সি সিহঁতৰ ঘৰলৈ নাহে বোলে, ডাইৰেক্ট নৈলৈ যাব বোলে সি। তো এতিয়া ইয়াত মাছ ধৰি আমি নৈলৈ যাম। তো আপোনালোকে ধুনীয়াকৈ চাই যাওক। তো তামোলো ওলাইছে পুখুৰীত। তামোল পুতি থৈছিলি নেকি তই? এইবোৰ তামোল। এই তামোল পুতি থৈছিলি নেকি পুখুৰীত? দলিয়াই থৈছিলি। শুন চোন দলিয়াই থৈছে নি আকৌ পুখুৰীত? শুন চোনো দলিয়াই থ'ব পাৰে। তো এইবিলাক আগৰ দিনৰ পুখুৰী দেখিছেনে? কিমান দীঘল, একদম ওখ আছে পুখুৰীটো, একদম এইটো হ'ব একদম। পুখুৰীটো চব কিমান লেতেৰা, বোকা একদম কোলা, একদম কোলা, মানে ওপৰত বাঁহ গছ আছে দেখিছেনে? বাঁহ পাত পৰে যে, সেইনে কোলা মানে। এতিয়া মাছ ধৰি থকা হৈছে এইফালে। বন্ধুসকল, ইয়াত মাছ ধৰি সমাপ্ত হ'ল। এইফালে লগতে পানী ভেড়া খুলি দিলে। এইফালে হৈ গ'ল নেকি মাছ ধৰি? বালিটো মাছ ধৰ, মাছ ধৰ, বালিটো ধৰ। তো বন্ধুসকল, এতিয়া একদম গৈ আপোনালোকক নৈতে লগ পাওঁ নেকি? নৈতে লগ পাওঁ বোলক। তো এই পানীখিনি মাছ ধৰিছিলোঁ, তই আকৌ তাত কি ভাবি আছে? তামোল। তামোল? তই তামোল খাই ইমান ভাল পাওঁ নেকি? মই খাই ভাল নাপাওঁ, কিন্তু আমাৰ খুৰীয়ে খাই বৰ ভাল পায়। তই খুৰী কাৰণে কষ্ট কৰি আছে মানে এতিয়া? খুৰীৰ কাৰণে কোনে কষ্ট কৰে, মোক পইচা দিব কিনিছোঁ। মানে পইচাটো মেইন হয় নাই? পইচা পইচা অকল হয় নাই? ধৰ তাত তামোলহে ধৰ, এতিয়া তামোলে ধৰ। তই মাছ ধৰিব নোৱাৰিলিয়ে চাগে, তামোলকে ধৰ, উপায় নাই। দেখিলি ইমান ধৰিলো যে। কি ধৰিলি তই মাছ? তো বন্ধুসকল, এতিয়া আপোনালোকক একদম ডেঞ্জাৰ মাছ এটা দেখাম। আপোনালোকৰ সেইফালে ওলাইছে নি ক'বচোন। এই দেখুৱাই দেখোন মাছটো, একদম হেলিকপ্টাৰ নিচিনা চাব দেই। এইকেইটা চক হেলিকপ্টাৰ নিচিনা মাছকেইটা, পিঠিটো দেখুৱাই দে ভালকৈ। এই চক এনেকুৱা মাছ দেখিছে নি আপোনালোকে? ভালকৈ ক'বা। এইফালে চক ৰ'ব, মই ভালকৈ দেখুৱাই দিছোঁ। এইটো চক, এই চক গোটেই গাটো কাটি মুখখন চক টাব, এইখন চক। আপোনালোকৰ সেইফালে মাছটো এইটো দেখিছে জানো? যদি আপোনালোকৰ সেইফালেও আছে কমেণ্টত জনাব। এইটো চক দেখিছেনে? তেতিয়া থৈ দিলোঁ ধুনীয়াকৈ। তো ব'ল এতিয়া নৈলৈ যাওঁ নেকি? অকল আমি এতিয়া যাবলৈ ওলালোঁ। এইফালে লগতো এইফালে চক নেমু টেঙা দিছে এটাই। এইফালে নেমু টেঙা পাৰ কৰিলে, মানে গোল নেমু খামগৈ দিয়া ন? আৰু এইফালে প্ৰভাত কি আনিলে? পাণ আনিলে নেকি? ই পাণ আনিলে। এইফালে নেমু আনি এতিয়া ই কাপোৰ সলাবলৈ গৈছে। এতিয়া গোটেইকেইটা যাম আমি, হয়নে? গাটো মাছ ধৰিম। কি দহটা খোলা ষ্টাইল সেইফালে চক ক'ত সোমালে সি? এনেকৈ খেলে, এনেকৈ কৰিলে ভাল লাগে। দেখিছে নাই তোৰ চেহেৰাটো কি ধুনীয়া দেখিছে? দেখিছে চাওঁ। এইফালে যাওঁ। তোৰ নামটো কৈ দে আকৌ। মোৰ নামটো ভক্সেল ফুকন। ইয়াৰ নামটো ভক্সেল ফুকন। আৰু তোৰ নামটো কৈ দে। মোৰ নামটো অথনি ক'লোৱে, মোৰ নামটো ভক্সেল। এইফালে চাওক আমাৰ গাঁৱৰ পৰিৱেশ। এইফালে চবফালে পথাৰ, এইফালে ৰাস্তা আছে, গোটেই পথাৰ। এইফালে চাওক, এইফালে গছ গছনি কি ধুনীয়া দেখিছেনে? তো আপোনালোকৰ সেইফালে ধান চান আদায় হ'ল নাই? মোৰ ভিডিঅ' যোনসকলে চাই থাকে, আৰু যোনসকল নতুনকৈ আহিছে ভিডিঅ'লৈ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো কমেণ্টত জনাব আপোনালোকৰ সেইফালে ধান আদায় হ'ল নাই। আৰু দেখিছ ক'ত দেখিছ? কৈ দে আকৌ। ই বোলে আমাৰ দেউতা ক'ৰবাত দেখিছে, আমাৰ দেউতা সোণাৰীত থাকে। তই ক'ত দেখিলি? আমাৰ মাটিৰ ওপৰত দেখিছিলোঁ। হে? মই মাটিৰ ওপৰত। তই আকৌ বেলেগ ক'ৰবাত দেখিলোঁ বুলি কৈছিলি। এই দাদা কালি গৈ থানাত হেৰি ধৰিছিলে নেকি পুলিচে? কৈ দে কথাটো, কৈ দে না। অঁ, এইটো এটা আছিলে লগত। এই তই কৈ দেখোন, কালি তই কেলৈ ধৰিছিলে? এই তই আছিলি, মিছা কথা কেলৈ কৈ আছ? কৈ দে আকৌ। এই কৈ দে। এই আছিলি তই? আছিলি নহয়, তইও আছিলি লগত পিছফালে উঠি। পিছফালেও নাছিলে তেন্তে বোলে ষ্টাণ্ড দেখাব এতিয়া। এইটো দেখিলে ধুনীয়াকৈ উঠাই দেখুৱাই দিছে। ভালকৈ দেখুৱাই দে এবাৰ, ভালকৈ এবাৰ দেখুৱাই দে। কোনোবা এটা উঠি দে ইয়াৰ লগত। ভবা উঠি দে, উঠি দে যা ধুনীয়া উঠি দে। তো এইফালে আমাৰ দুটাইতো ষ্টাণ্টমেন দুইটাই। এতিয়া ধুনীয়াকৈ চাব সিহঁতৰ খেলকেইটা চাব।
নোৱাৰিছে ল'ৰাকেইটা ভালকে গুড তো বন্ধুসকল আমাৰ দুটাকে এইপিনে সেই দুটা স্কুটিত গুচি গ'লগৈ আমি দুটা খোজকাঢ়ি গৈ আছোঁ সেই দুটা ইফালে স্কুটিত গৈ আছে নৈখন মানে আমাৰ নৈখনলৈ স্কুটিতে যাব পাৰি আৰু মানে চাইকেল গাড়ী লৈ যাব পাৰি মানে বেছি দূৰলৈ একদম নৈ কিনালৈকে নিব নোৱাৰি আৰু আমি এতিয়া গৈ আছোঁ এইফালে গুৱাহাটী ৰাস্তা এইটো আমি গৈ আছোঁ এতিয়া ভবা কিবা এটা ক'ব কৈ দে মই কি ক'ম নৈত গৈ ক'ম আৰু নৈত গৈ ক'ব বোলে কিবা কথা এটা ক'ব বোলে আপোনালোকক তো শুনিব তো বলক নৈত গৈ লগ পাওঁ আপোনালোক তো এইফালে পানী লাগিছে অ' গাইছ এইফালে সিহঁতি স্কুটিখন মানে পথাৰত নমাই দিছে যা একো নহয় যা এইবিলাক ষ্টাৰ্টমেণ্ট আমাৰ একদম হেভি ড্ৰাইভাৰ এইবিলাক দেখিছে নাই পথাৰত স্কুটি চলাই দিছে এক্সপিৰিয়েঞ্চটো কৈ দিয়ক অলপ ভালেই লাগিছে কি বিষাইছে ঠিক আছে এইফালে আমাৰ এইফালে কিবা কৰিছে নেদেখাওঁ এইবিলাক কি উলিয়াইছে এবাৰ চাওঁ আমাৰ ডিকিত তেলটো চাই লওঁ বোলে ডিকিত আমাৰ দেখিছেনে কাপোৰ কানি এইবিলাক কাপোৰ কানি আছে এইফালে তেল চেল মোবাইল চোবাইল এইবিলাক ঢেৰ সোমাই আছে যি টি কটাৰী চটাৰী তেল নাই বোলে কি হ'ব এতিয়া পিন্ধো আকৌ দে কিবা এটা কওঁ কাপোৰ চাপোৰ উলিয়াও তো বন্ধুসকল আমি ফাইনেলি নৈ আহি পাই গ'লোহি এইফালে লগৰকেইটা এইফালে নৈ এখন আমি ইয়াত গা ধুম মাছ ধৰিম জাল মাৰিম এইফালে লগৰকেইটা চাইছে কিবা এটা এই তই কি কৰিছিলি সেইফালে অকলে গৈ এইখন নৈখন যাওক ধুনীয়াকৈ এতিয়া আমি ইয়াত গা ধুম মাছ ধৰিম ব'লক চাই থাকক এটা একদম পলা এটা আছে এইটো চক জালখন আনিলে আমি এতিয়া জাল কেনে মাৰিম এতিয়া আকৌ জাল আনিবলৈ গৈছে মানে জালখন মানে স্কুটিত আছে এতিয়া আনিবলৈ গৈছে বামী মাছ ধৰিম বামী মাছ কড়াইখন এখন দেখা নাই নি এই এনেকৈ নক'বা আকৌ দুখ লাগে নহয় আমাৰ হয় পিন্ধো তই জানিবি আৰু কিহৰ জ্বৰটা শিখৰ মেইন নেকি শিখৰ মেইন ন শিখৰ নহ'লে নহ'বই চাগে ডেইলি কেইটা শিখৰ খাওঁ মানে একটা বান্দুল যায়গৈ এটা বান্দুল গুচি যায় বোলে দিনটোত শিখৰ তো এতিয়া জালখন আনি লওক তাৰপিছত মাছ ধৰিম আমি মাছ পালে দেখাওঁ নেপালী নেদেখাওঁ মাছ পাম কিবা গেলা নাই যে জালটো হেৰি গুচা লাহে গুচা একো নাপাতে এইখন এটা হাবি তোৱে গাইছ এতিয়া মাছ চাছ ধৰি আছোঁ মানে এতিয়া এইফালে টেঙা খাইছোঁ গোল নেমু এইফালে গোটেইকেইটা এইটো এটা বহি খাই আছে এইফালে প্ৰভাত খাই আছে এইফালে আমাৰ সমীৰে এইফালে বহি লৈছে ধুনীয়াকৈ কলপাতো কাটি লৈছে আৰু কলপাত নহয় কি পাত ল'লি সেইখন তই কচুপাত নৈ কিনাৰত কলপাত ক'ত পাব কচুপাত লৈ খাই দিছে কচুপাতত লৈ খাই দিছে এইফালে মই নিমখ আৰু টেঙা লৈ খাই আছোঁ মোৰ ধুনীয়াকৈ এতিয়া টেঙা খাই লওঁ তাৰপিছত আকৌ মাছ ধৰিম তেতিয়া জুই জ্বলাই ইয়াতে পুৰি খাই দিম তো আপোনালোকে চাই থাকক ধুনীয়াকৈ নেকি ভব হয় নাই কথাটো হয় নেকি খোৱাটো দেখা নাই ভব খাইছে ভব এইটো ভব কেলে বন্ধুসকল কি ক'ব জাল মাৰোঁতে জাল পাতিলে মাছ চাছ নেপালোঁ অকল দুজনী মাছ পালোঁ ইয়াৰ আকৌ চেণ্ডেল ছিঙিলে নেকি ইয়াৰ চেণ্ডেল ছিঙিলে তোমাৰ কি হ'ল এইটো লগৰ জাল পালিলে বাপেকৰ জাল আছিলে বোলে দুখত কান্দি আছে মনে
এইটো চাওক এইটো পিনটো মনে মনে কান্দি আছে দুখ লাগিছে এতিয়া বাপেকে গালি দিব বোলে ঘৰত এতিয়া কি কৰিবি মই চিলাই দিম দে হ'ব দে নেকান্দিবি আৰু এইটো বামতে জাল খুৱাই দিলে চাওক এই বন্ধুসকল বাকী লগতে গুচি গ'ল এতিয়া বৰ্তমান ভৱ মই আছোঁ এইটো আমি মানে বৰ্তমান এতিয়া মাছ পুৰিলোঁ এইবিলাক চাওক মাছ এইটো মাছ এতিয়া মাছ পুৰি আমি এতিয়া খাই আছোঁ নিমখৰ লগত লগাই এইবিলাক আমি ধুনীয়াকৈ পুৰিলোঁ এতিয়া আমি মাছ খাইছোঁ মাছ খাই আমি এতিয়া গা ধুম নভব গা ধুম আৰু ইয়াতে জুই জ্বলাম গৰম হ'ম দুটাই তাৰপৰা যামগৈ আৰু তো এতিয়া আমি মাছটো খাই পিনে গাটো ধুই লওঁ আপোনালোকে চাই এনজয় কৰক বন্ধুসকল আমাৰ গা চা ধুই হৈ গ'ল ধুনীয়াকৈ এইটোৰ লগতে এতিয়া কাপোৰ কানি পিন্ধি আছে মই কাপোৰ কানি পিন্ধি ৰেডি এইফালে চাওক ধোঁৱা উৰি আছে দেখিছেনে এইবিলাক এইফালে ধোঁৱা উৰি আছে জুই সোমাই আছোঁ মানে আমি ঠাণ্ডা লাগিছেতো বেয়া ঠাণ্ডা কাপোৰ চাপোৰ যদি পিন্ধি লওক এতিয়া আমি যাওঁগৈ আৰু আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকওঁ আৰু তো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই